আজি সন্মানীয় বিচাৰক মণ্ডলীলৈ কেইআষাৰমান কথা নিবেদন কৰিবলৈ লৈছোঁ হওক। কথাখিনি এনেকুৱা, প্ৰতিযোগিতাবোৰত প্ৰধান ভূমিকা আৰু গুৰু দায়িত্ব বহন কৰিবলগীয়া হয় বিচাৰক মণ্ডলীয়ে। প্ৰতিযোগিতাত দূৰ দূৰণিৰ পৰা স্থানীয় প্ৰতিযোগীলৈ সকলোৰে ফলাফল নিৰ্ভৰ কৰে বিচাৰক মণ্ডলীৰ ওপৰত। সেয়ে প্ৰতিযোগী আৰু উদযাপন সমিতিৰ আশা ভৰসাৰ স্থল একমাত্ৰ বিচাৰক মণ্ডলী বুলিব পাৰি। হুঁচৰি, মুকলি বিহু, কুঁৱৰী প্ৰতিযোগিতা আদিৰ গুৰু দায়িত্ব বহনকাৰী বিচাৰক মণ্ডলীয়ে চূড়ান্ত ফলাফল সাফল্যমণ্ডিত কৰিবলৈ আৰু কেইটামান কথা মন কৰা প্ৰয়োজন। নিয়ম নীতিৰ অভিজ্ঞতাৰে পৰিপুষ্ট হ'লেও বিচাৰক মণ্ডলীলৈ তেনে কেইটামান কথা উল্লেখ কৰা হ'ল। ১ নম্বৰ কথা, বিহু, হুঁচৰি আদি প্ৰতিযোগিতাবোৰৰ নিয়ম সম্পৰ্কত বিচাৰক মণ্ডলী অভিজ্ঞ হোৱাৰ উপৰিও বিহু সম্পৰ্কীয় বিভিন্ন লিখনি অধ্যয়ন কৰা প্ৰয়োজন। দৰ্শকৰ হাততালি নতুবা বাহ-বাহৰ ওপৰত নিৰ্ভৰ নকৰি বিচাৰকে নিৰপেক্ষভাৱে প্ৰতিযোগীসকলৰ বিচাৰ কৰা আৱশ্যক। প্ৰতিযোগী দলৰ দলীয় সংহতি আৰু বিহুৰ বৈশিষ্ট্য অটুট ৰাখিব পাৰিছে নে নাই তালৈ লক্ষ্য কৰা বাঞ্ছনীয়। বিচাৰ কৰোঁতে আৱশ্যকবোধে বিচাৰক মণ্ডলীয়ে বিহু, কুঁৱৰী, মুকলি বিহু আদি প্ৰতিযোগীসকলৰ ওচৰলৈ যাব পাৰিব, লগতে প্ৰতিযোগীসকলৰ অসুবিধা নোহোৱাকৈ ঘূৰা ফুৰাও কৰিব পাৰিব। বঁটা বিতৰণী সভা নাইবা প্ৰতিযোগিতাৰ অন্তত কোনো ব্যক্তি নাইবা প্ৰতিযোগীয়ে বিহু সম্পৰ্কীয় প্ৰশ্নৰ অৱতাৰণা কৰিলে সন্তুষ্ট হ'ব পৰাকৈ বিচাৰক মণ্ডলীয়ে উত্তৰ দিয়া উচিত। তাৰোপৰি সভাত বিচাৰকৰ মন্তব্য থাকিলে প্ৰতিযোগীৰ ভুলবোৰ আঙুলিয়াই দিহা পৰামৰ্শ আৰু উৎসাহ উদ্দীপনা আগবঢ়োৱা প্ৰয়োজন। বঁটা বিতৰণী সভা শেষ নোহোৱালৈকে বিচাৰক মণ্ডলী সভাত উপস্থিত থকা উচিত। অসমীয়া সংস্কৃতি বজাই ৰাখিব পৰাকৈ বিচাৰক মণ্ডলীয়ে চুৰিয়া অৰ্থাৎ ধুতি আৰু কামিজ অৰ্থাৎ চোলা পৰিধান কৰা, লগতে গলত ফুলাম গামোচা লোৱা আৱশ্যক। হৈছে জনজাতিৰ ক্ষেত্ৰত নিজা সংস্কৃতি অটুট ৰাখিব পাৰে। প্ৰতিযোগিতাবোৰত প্ৰতিটো দলৰ বিষয়ে মন্তব্য লিপিবদ্ধ কৰা অতি প্ৰয়োজন। বিচাৰৰ পিছত প্ৰতিযোগী দলবোৰৰ প্ৰাপ্ত নম্বৰৰ ক্ষেত্ৰত খেলিমেলি নাইবা সমান সমান নম্বৰ পালে বিচাৰক মণ্ডলীয়ে মন্তব্যবোৰৰ জৰিয়তে পুনৰ বিবেচনা কৰি চূড়ান্ত ফলাফলৰ তালিকা প্ৰস্তুত কৰাৰ লগতে স্বাক্ষৰ কৰি উদযাপন সমিতিক অৰ্পণ কৰা উচিত। সাজ পোছাক, অলংকাৰ, গীত মাত, নৃত্য ভংগীমা, বাদ্যযন্ত্ৰ আদিৰ উপৰিও পৰিৱেশন, আৰম্ভণি আৰু সামৰণি আদি প্ৰধান দিশকেইটাৰ প্ৰতি বিচাৰক মণ্ডলীয়ে গুৰুত্ব দিয়া অতি প্ৰয়োজন।
আজিলৈ সন্মানীয় বিচাৰক মণ্ডলীসকললৈ মই অলপ কথা আগবঢ়াইছোঁ। এইখিনি কৈয়ে আজি সামৰণি মাৰিছোঁ। নমস্কাৰ।